Hello guys, welcome to NK Technology. আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ আগলৈ। আজি মই আপোনালোকক বেসিক আপোনাৰ ওয়েব পেজ বনাই দেখাম। আপোনাৰ ওয়েব পেজটো কেনেকৈ বনাই তাৰ ওপৰত আপোনাক দেখাম। সো আপুনি চাই থাকক ভিডিওটো। আপোনালোকে নোটপ্যাডতো আপোনালোকে বনাব পাৰে। মই খালি আপোনাৰ সাবলাইন টেক্সট 3 টো আপোনাৰ সাজেষ্ট কৰিছো। এটো অকমান ইজি হয়। নোটপ্যাডতো পাৰে আপোনালোকে নোটপ্যাডতো কৰি চাব পাৰে, কিন্তু তাতকৈ ইজি আছে আপোনাৰ সাবলাইন টেক্সট, বহুত ভাল সফটওয়্যাৰ হয়। সো আপোনালোকে এটো আৰম্ভ কৰিব কাৰণে আপোনালোকে প্ৰথম ফাইল যাব, ফাইলত গৈ পিনে আপুনি সেভ এজ আছে, সেভ এজত টিপিব। সেভ এজত আপুনি কোনোবা এটা লোকেশন সিলেক্ট কৰি ল'ব। আপোনাৰ মানে শৰ্টকাটটো আপোনাৰ যোনটো মানে আপোনাৰ ওয়েব পেজটো যাব, শৰ্টকাটটো কাৰণে আপুনি সিলেক্ট কৰি ল'ব। মই এতিয়া আপোনাৰ ডেস্কটপতে সিলেক্ট কৰি লৈছো। ডেস্কটপত সিলেক্ট কৰি পিনে ইয়াত লিখিম এতিয়া নিতুমন NITUMON নিতুমন .html। সো এই HTML টো সব লিখিব লাগিবই, ঠিক আছে, নহলে আপোনাৰ ওয়েব পেজ নবনে। এই HTML টো লিখিব লাগিবই। এটো নিলিখিলে আপোনাৰ ওয়েব পেজ কেতিয়াও নবনে, ঠিক আছে। এটা সেভ কৰি দিব। আমি সেভ কৰাৰ পিছত আপোনাৰ ইয়াত সব নিতুমন .html আহি গ'ল। তো আমি এতিয়া আৰম্ভ কৰি দিওঁ। আমি প্ৰথম এংগল ব্ৰেকেট ওপেন কৰিম। ওপেন কৰি পিনি ইয়াত লিখিম HTML, ঠিক আছে। তাৰপৰা এংগল ব্ৰেকেটটো ক্লোজ কৰি দিম, ঠিক আছে। দেন এন্টাৰ টিপিম। এন্টাৰ টিপি পিনি আপুনি আকৌ এংগল ব্ৰেকেটটো অন কৰিব। অন কৰি পিনি আপোনাৰ হেড লিখিব HEAD, হেড এংগল ব্ৰেকেট ক্লোজ, ঠিক আছে। দেন আকৌ এন্টাৰ টিপিব। এংগল ব্ৰেকেট ওপেন, দেন আকৌ টাইটেল TITL টাইটেল লিখি আকৌ এংগল ব্ৰেকেটটো ক্লোজ কৰি দিব, ঠিক আছে। দেন আপুনি ইয়াতে আপোনাৰ ওয়েব পেজটো কাৰ নামত খুলিব বিচাৰিছে সেইটো ওপৰত আপোনাৰ ডিপেন্ড কৰে। মই এতিয়া নিজৰ ভণ্টিৰ ওপৰত ওয়েব পেজটো বনাইছো। তো মই ইয়াত লিখিম দীক্ষিতা, DIKHITA দীক্ষিতা, ঠিক আছে। দেন এংগল ব্ৰেকেটটো আকৌ ওপেন কৰিব। ওপেন কৰি পিনি আপুনি স্ল্যাশ দিব। স্ল্যাশ দি পিনি চাওক ইয়াত অটো ফিল হৈ গ'ল, কাৰণ ইয়াত আমি টাইটেল লিখি থৈ আছো, সেইকাৰণে স্ল্যাশ দিয়াৰ পিছত টাইটেল অটো ফিল হৈছে, ঠিক আছে। সেইকাৰণে সাবলাইনটো আপোনাৰ সাবলাইন টেক্সটটো সেইকাৰণে ভাল, আপোনাৰ নিজে নিজে আপোনাৰ অটো ফিল হয়। টাইম বাছে মানে সময়খিনি বাছি যায়। মানে আপোনাৰ নোটপেড নহ'লে গোটেইখিনি লিখি যাব লাগিব। চ' অকমান জটিল হয় আপোনালোকৰ কাৰণে। চ' আপোনালোকক এইটো মই এপ্লিকেশ্যনটো মানে আপোনাৰ সফটওয়্যাৰটো আপোনাৰ সাজেষ্ট কৰিছো, ঠিক আছে। দেন আপুনি এইটো আকৌ এন্টাৰ কৰি দিব। এন্টাৰ কৰি পিনি আপুনি আকৌ ষ্টাৰ্ট কৰিব। এংগল ব্ৰেকেট অন কৰিব, ওপেন কৰিব। ওপেন কৰি পিনি আপুনি স্ল্যাশ দিব। আপোনাৰ সব অটোমেটিকলি আপোনাৰ হেডটো আহি গৈছে, ঠিক আছে। হেডটো আপোনাৰ লিখি থোৱা আছে, সেইকাৰণে আপোনাৰ স্ল্যাশ দিয়াৰ পিছত আপোনাৰ হেডটো আহি গৈছে, ঠিক আছে। দেন আকৌ এন্টাৰ টিপিম। এন্টাৰ টিপি পিনি আপুনি এংগল ব্ৰেকেটটো অন কৰিম। দেন আকৌ বডি BODY বডি বুলি লিখিম, ঠিক আছে। ইয়াত বডি বুলি কোনো নাই, সেইকাৰণে আপোনাৰ অটো ফিল হোৱা নাই। চ' আপুনি এইটো এংগল ব্ৰেকেট ক্লোজ কৰি দিব। দেন আপুনি বডি লিখি পিনি আপুনি আকৌ এন্টাৰ টিপি পিনি 6 নম্বৰ স্ল্যাশত আপুনি আপোনাৰ নিজৰ মানে ওয়েব পেজটো লিখিব পাৰে। আপোনাৰ কিবা মেছেজ আছে লিখিব পাৰে। মই লিখিছো হেল্ল hello my first web page, বা মই লিখিব পাৰো আপোনাৰ hello hello my cute sister, I miss you so much, ঠিক আছে। সো ইয়াতে আকৌ আপুনি এন্টাৰ কৰিব। এন্টাৰ কৰি পিনি ইয়াত লিখিব এংগল ব্ৰেকেটটো ওপেন কৰিব। ওপেন কৰি পিনি আপুনি স্ল্যাশ দিব। স্ল্যাশ দিয়াৰ পিছত আপোনাৰ সব বডিটো নিজে নিজে আহিছে, কাৰণ আপোনাৰ বডিটো ইয়াত লিখি থোৱা আছে, বডিটো আপোনাৰ নিজে নিজে অটো ফিল হৈ গৈছে। আকৌ আপুনি এন্টাৰ কৰিব। এংগল ব্ৰেকেট অন কৰিব। দেন আপুনি স্ল্যাশ দিব। আপোনাৰ HTML টো আহি গ'ল। সো আমাৰ 8টা কমপ্লিট হৈ গ'ল। আমাৰ এইটো ওয়েব পেজ ৰেডি হৈ গ'ল। সো আমি এইটো এতিয়া আপুনি সেভ কৰিব, ঠিক আছে। ইয়াত যাব, ফাইলত যাব। ফাইলত গৈ পিনি আপুনি কন্ট্ৰল S টিপিব পাৰে, আপোনাৰ শৰ্টকাট আছে। কন্ট্ৰল S টিপিলে আপোনাৰ অটোমেটিক সেভ হৈ যাব। দেন আপুনি ইয়াত মেনুৱেলি আপুনি সেভ কৰিব পাৰে। তো সেভ টিপি দিলো। আমাৰ ওয়েব পেজটো বনি গ'ল। সো আমি এইটো মিনিমাইজ কৰিম। আপোনাৰ চাওক আপোনাৰ ডেস্কটপত আপোনাৰ আইকনটো ওলাই গ'ল। এইটো ক্ৰমত ওলাইছে। সো মোৰ নিতুমন বুলি ওলাই আছে। সো এইটো মই ক্লিক কৰি দিলো। দেন চাওক আমাৰ দীক্ষিতা, আমাৰ ওয়েব পেজ বনি গ'ল। হেল্ল' মাই ফাৰ্ষ্ট ওয়েব পেজ, হেল্ল' মাই কিউট সিস্টাৰ, আই মিছ ইউ। সো আমাৰ ওয়েব পেজটো বনি গ'ল। ইমানখিনি আছিলে আজিলে। সো থেংক ইউ। আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক, আৰু লগতে তাত থকা ঘণ্টিটো টিপি দিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ কিবা যদি প্ৰব্লেম হৈছে HTML ৰ ওপৰত, এই ওয়েব পেজটোৰ ওপৰত আপোনালোকে কিবা কমেণ্ট কৰক, মই আপোনালোকক শুধৰাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকৰ নতুন নতুন যদি আপোনাৰ ইনফৰমেশ্যন টেকনলজিৰ ওপৰত বা আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ এক্সেল হওক
পাৱাৰ পইণ্ট হওক, আপোনালোকে নোটপেডৰ পৰা হওক বা HTML হওক, যিয়ে হওক, যেনেকুৱাই নহওক, আপুনি মোক কওক, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।